নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ। আজি বেহাবাৰী আউটপোষ্টত অভিনয় কৰা ৰাকেশৰ বিষয়ে কিছু কথা আলোচনা কৰিম। গতিকে আহকচোন ভিডিঅ'টো দেখি আমি আগবাঢ়োঁ। ৰাকেশৰ প্ৰকৃত নাম হৈছে ৰিণ্টু বৰা। জন্ম হৈছিল নগাঁও জিলাৰ সমীকতা অঞ্চলত। জন্ম মাহটো হৈছে ২৭ আগষ্ট। দেউতাকৰ নাম হৈছে পূৰ্ণকান্ত আৰু মাতৃৰ নাম হৈছে অৰুণা বৰা। সৰু থাকোঁতেই মাকৰ মৃত্যু হোৱাৰ পিছত মোমায়েকৰ ঘৰত থাকি তেওঁ পঢ়া শুনা আৰম্ভ কৰে। বেহাবাৰী আউটপোষ্টৰ অভিনয় কৰাৰ উপৰিও তেওঁ এগৰাকী স্ক্ৰিপ্ট ৰাইটাৰ হয়। প্ৰথমতে তেওঁ স্ক্ৰিপ্ট ৰাইটাৰ যোগেদিয়েই অভিনয় জগতত আৰম্ভণি কৰিছিলে। এই বেহাবাৰী আউটপোষ্টত অৰ্ধাংগিনী, আউসী জোনাক, ৰাধিকা আদি জনপ্ৰিয় ধাৰাবাহিকত তেওঁ স্ক্ৰিপ্ট ৰাইটাৰ হিচাপে কাম কৰিছিলে। ৰাকেশৰ যি অভিনয়ে সকলোকে আনন্দিত কৰি আহিছে আৰু খুব ভাল এগৰাকী জনপ্ৰিয় অভিনেতা হৈ পৰিছে। গতিকে আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন আজি ভিডিঅ'টোৰ মাধ্যমেৰে। ভিডিঅ' যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ মোৰ চেনেলটো আপোনালোকে নাপাহৰিব। আৰু বৰ্তমান সময়ত চলি থকা এটা কথা হৈ আছে যে বিউটি বায়লুঙৰ লগত তেওঁৰ সম্পৰ্ক কি। আচলতে বিউটি বায়লুঙৰ লগত তেওঁৰ সম্পৰ্ক কেনেকুৱা কি হৈ তাৰ বাবে বিভিন্ন ধৰণৰ চৰ্চা চলি আছে। গতিকে তেনেকুৱা একোৱে হ'ব নোৱাৰে। বিউটি বায়লুং আৰু ৰাকেশৰ মাজত অৰ্থাৎ ৰিণ্টু বৰাৰ মাজত বেহাবাৰী আউটপোষ্টৰ সম্বন্ধ যি নিজৰ পৰিয়ালৰ দৰে সম্বন্ধ আছে, সেই পৰিয়ালৰ দৰে সম্বন্ধই আছে। তাৰ মাজত অন্য কোনো এক সম্বন্ধ নাই। সেয়া কেৱল অভিনয়ৰ বাবেহে কৰিছে। গতিকে তেনেধৰণৰ কোনো সম্পৰ্ক নাই।